নমস্কাৰ আসসালামু আলাইকুম স্বাগতম জনাইছোঁ মোৰ এটি অন্য ভিডিঅ'লৈ আশা কৰিছোঁ সকলো ভালে আছে যোনে মোৰ ভিডিঅ'টো আজি প্ৰথমবাৰ বাবে চাইছে তেনেহ'লে প্লিজ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব ৰাতিপুৱা শুই উঠিয়া নিজৰ কামত লাগি গ'লোঁ ব্ৰেকফাষ্ট ৰেডি কৰি আছে আকৌ চাহো বনাই আছে লগতে চাফ চিকুণো কৰি লৈছোঁ আমাৰ আকৌ আজি ৰাতিপুৱা সোনকালে শুই উঠিলে চাওকচোন কেনেকৈ মনটো মাৰি বহি আছে বাপেকে আকৌ তাইক লৈ বাহিৰত অলপ সময় ৰ'দত বহিলে চাওকচোন তেওঁলোকৰ মৰম চেনেহবোৰ তেওঁলোকৰ লগত অলপ সময় আকৌ ময়ো বহিলোঁ অকল বহি থাকিলেতো নহ'ব আকৌ ভিতৰলৈ আহি কামত লাগি গ'লোঁ নিজৰ ৰুমটো ঠিক কৰি ল'লোঁ বেটি আকৌ আমনি কৰি আছিলে তাইক কেনেকৈ চাওকচোন ছাইডৰ টুলতে বহাই থৈ দিছোঁ আৰু মই নিজৰ কামখিনি কৰি আছোঁ এই শাক বাচি আছোঁ তোমাৰ সুবিধা হ'ব পাছত বনাবলৈ দিগদাৰ নহ'ব কিয় বাচিলে মই বাচিলোহেঁতেন নহয় কিবা নালাগে মই বাচি দিছোঁ বাৰু ধুনীয়াকৈ বাচি দিছোঁ তুমি আৰাম হ'ব তোমাৰ অকণ সুবিধা হ'ব কি সৰিয়হ শাক ন আমাৰ মতে যদি চলিবলৈ হয় আমি দিনটো কৰাকে কৰিয়ে থাকিব লাগিব ল'ৰাক ভীমকল চালি ঘৰৰ গাখীৰ এবাটি দি দিওঁ সেই বাটি খাই আকৌ মোক মেলে খাবলৈ এতিয়া ইহঁতক মোবাইল দেখুৱাতে ভাত খোৱাতে 3 ঘণ্টা ভাত গৈ সি হৈ যায় সেয়াহে খায় তোমালোকৰ যুগ সেয়াহে এনেকুৱাই খোৱালে ল'ৰাৰ পেট এতিয়া বাপেকে সৰু কৰিব নোৱাৰিছে এনেকুৱাই ল'ৰাক খুৱাই ভীমকল খুৱাই পেট উলিয়াই ইমানটো কৰি পেলালে এতিয়া আমি পেট সোমাব পৰাই নাই কিমান কষ্ট কৰি আমাৰ কথাবোৰ শুনিলেই নহয় তেওঁ এনেকৈ মাজে সময়ে জমাই থাকে কথা কৈ আজি আকৌ আমাৰ ঘৰৰ কুকুৰাকেইজনীও পোৱালি উলিয়ালে চাওকচোন আৰু ভালো লাগে ঘৰত যেতিয়া কুকুৰা এনেকৈ পোৱালি উলিয়াই আৰু আজি দুপৰীয়া বনালোঁ আকৌ সৰিয়হ শাকৰ ভাজি অথনি যে দাদিয়ে বাচি আছিলে তাকে বনালোঁ সকলোৱে এনেকৈ খাই মেলি লৈ দুপৰীয়া ভাত সাজি সৰিয়হ শাক দি খালোঁ আৰু এইফালে লাগি গ'লোঁ আটা মঠিবৰ কাৰণে কাৰণ আজি আহিব আকৌ ঘৰত আলহী সন্ধিয়া তাকে বোলো দৌৰাদৌৰিকৈ কামখিনিও কৰি লওঁ যিহেতু আলহী অহাৰ আগত কাম বন কৰি আজৰি হ'লে নিজৰ কাৰণে ভাল আলহীৰ লগত দুখাৰ কথা বহি পাতিবও পাৰি সেইকাৰণে এফালে ৰুটি বেলিও আছোঁ লগালগ সেকিও আছোঁ আৰু লগতে আকৌ ফালে চিকেনৰ কোৰমাও বনাই আছোঁ তাকে কৰি মেলি সোনকালে আজৰি কৰি লৈছোঁ এইফালে ৰুটি বেলিব লগা আছে নহ'লে আকৌ ছোৱালীজনী আমনি কৰিব এয়া ৰেডি হৈ গ'ল চিকেনৰ কোৰমা চাওকচোন চিকেন কোৰমাখিনি ৰেডি হৈ গ'ল আৰু ইফালে আকৌ ৰুটিও লগতে পৰঠাও বনাই দিছোঁ ৰেডি হৈ গ'ল আৰু এইফালে ডিমো বইল কৰিব দিছোঁ আম্মা আকৌ পাকঘৰলৈ বুলি ভুমুকি এতিয়া মাৰিলে যে মইনো কি কৰি আছোঁ চাবলৈ এইফালে আকৌ ৰেডি কৰিলোঁ কাষ্টাৰ্ড আলহীও আহি পালেহি তাৰ কাৰণে চাহ দিবৰ কাৰণে টেবুলখনো ৰেডি কৰি ল'লোঁ সকলোবোৰ দি লৈ তেওঁলোককো চাহ খাবলৈ বুলি মাতি আনিলোঁ সকলোৱে বহি এনেকৈ চাহ কাপো খালোঁ আৰু কথা বতৰা পাতিলোঁ আচলতে আজি আহিছিলে আমাৰ ভনীয়েক আমাৰ মাহী হয় তেওঁলোক আহিছিলে এনেকৈ সন্ধিয়া সময়কণ আমি পাৰ কৰিলোঁ তেনেহ'লে আজিলৈ আহিছোঁ বাই আকৌ পুনৰ লগ পাম অন্য এটি ভিডিঅ'ত